ভাৰত চৰকাৰে সকলো এডুকেটেড ইউথসকলক আনএমপ্লয়মেণ্ট ইউথসকলক স্কিল ট্ৰেইনিং দি পেলাই তেওঁলোকক স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং দি পেলাই এমপ্লয়মেণ্ট জেনেৰেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছে। তেওঁলোকে যাতে নিজে নিজে স্বাৱলম্বী হ'ব পাৰে, নিজে নিজে বিজনেছ কৰি পেলাই ডিপেণ্ডেণ্ট হ'ব পাৰে, তাৰ কাৰণেও লক্ষ্য ৰাখিছে। সকলোকে চাকৰি দিব নোৱাৰে, চৰকাৰী চাকৰি তেনেকুৱা ধৰণৰ নাই, কিন্তু আনএমপ্লয়মেণ্ট প্ৰগ্ৰেমটো যাতে ইয়াৰ যোগেদি চল্ভ কৰা যায় তাৰ কাৰণে এই ব্যৱস্থাটো লৈছে। কিন্তু ভাৰত চৰকাৰৰ যিখিনি উদ্দেশ্য মিছন এইটো প্ৰশংসনীয় পদক্ষেপ হয়। কিন্তু আমাৰ ট্ৰেইনীসকলক তেনেকুৱা ধৰণৰ ট্ৰেইনিং দি শেষ কৰা হয়, তাতে ফিনিচিং নহয়, মানে ফিনিচিংটো দিব লাগে। তেওঁলোকক লক্ষ্যটো যাতে নিজে ধৰিব পাৰে আৰু এমপ্লয়মেণ্টটো তাহাঁতে নিজে বাছি ল'ব পাৰে। বাইদেউ, বিজেপি এৰিয়াত মানে অসমীয়া ভাষা এলাগী হৈছে বুলি ব্ৰজেন মহন্তই যি অভিযোগ কৰিছে এই সম্পৰ্কে কিন্তু মই বিৰোধিতা কৰিছোঁ। মই কৈছোঁ যে ব্ৰজেন মহন্তই যিটো চিন্তা কৰিছে সেইটো BTCত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মাত্ৰ তেওঁ লক্ষ্য ৰাখি পেলাই তেওঁ কাম কৰি আছে। কিন্তু মই সাৱধান কৰি দিছোঁ তেওঁক যে আমি অসমীয়া ভাষাক কোনোদিনে অৱমাননা কৰা নাই, সন্মান কৰা নাই। আমাৰ সকলো অনুষ্ঠানবিলাকত আমি অসমীয়া ভাষাকে আমি ব্যৱহাৰ কৰোঁ, কাৰণ আমাৰ সভাবিলাকত অকল বড়ো মানুহ নাথাকে, তাত বিভিন্ন জাতি জনগোষ্ঠী সকলো জাতিৰ পৰা ৰিপ্ৰেজেণ্টেটিভ থাকে আৰু সদস্যসকল থাকে। গতিকে তাত আমি BTD এৰিয়াত এটা জাতিৰ ভাষাক নিষেধ কৰাৰ উদ্দেশ্য খুব তেওঁ দেখা পায়। যিটো কথাবোৰত তেওঁ এই কথাটো কৈছে সেইটো হ'ল মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অনুষ্ঠান, এইটো ডাক বিভাগে তেওঁলোকে এড দিছিলে, এডভাৰটাইজ দিছিলে। তাত মানে তেওঁলোকে বড়ো ভাষাৰ ওপৰত ভাষা দি যিসকলে এডুকেশ্যন লৈছে তেওঁলোকৰ কাৰণেই কৰিছে আচলতে, কাৰণ তেওঁলোকে অসমীয়া ভাষাত এড দিলে তেওঁলোকে বুজি নাপায়, সেইকাৰণে ইংলিছ দিছে, তাত হিন্দীও দিছে নেকি নাজানো, আৰু তেনেকুৱা ধৰণৰ এডভাৰটাইজ দিছিলে। সেইটোকে টাৰ্গেট কৰি পেলাই তেওঁ আমাৰ হাগ্ৰামা মহলী ডাঙৰীয়া BTD সকলো কৰ্মকৰ্তাসকলক তেওঁ মানে নিন্দা কৰিছে, সমালোচনা কৰিছে। গতিকে সেইটো মই কণ্ডেম কৰিছোঁ। আমাৰ BTC এৰিয়াত কোনো ভাষাক আমি মানে নিষেধ কৰিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা আমাৰ হাতত নাই। আমাৰ সকলো নেতা আৰু নেতাবিলাকে